খুব ধুমধামেৰে চিলাৰায় দিৱস উদযাপন কৰিছে। বেংগলত কেইবাঠাইতো কৰিছে, আমাৰ অসমতো বহুত ঠাইত কৰিছে, আৰু অবিভক্ত গোৱালপাৰা জিলাৰ আজি খৰাগাঁও, বিজনী, চৰাইখোলা, তামাৰহাট আদি কৰি বিভিন্ন প্ৰান্তত আজি চিলাৰায় দিৱস উদযাপন কৰা হৈছে। মই এই সম্পৰ্কে চিলাৰায় সম্পৰ্কে বিশেষ ক'ব নাযাওঁ, কিয়নো আপোনালোকে ইয়াতে গুণী মানি ব্যক্তিসকল আছে, সকলোৱে চিলাৰায় সম্পৰ্কে জানে। কিন্তু এটা কথা ক'ব লাগিব, চিলাৰায় কিন্তু ভাৰতত যি পদাতিক সৈন্য স্বৰ্গত কৰি আমি যদি আমাৰ বংশানুক্ৰমিকভাৱে আঁকোৱালি লৈ যদি সৎ ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন, আমি বহুতো আগবাঢ়ি যাব পাৰিলোহেঁতেন। কিন্তু আমাৰ কিছু সংগঠনে চিলাৰায় দিৱস পাতে বা বিভিন্ন অনুষ্ঠান পাতে, কিন্তু সেইজন বীৰ যোদ্ধা যেনেদৰে সমাদৰ হ'ব লাগে সমাদৰ হোৱা দেখা নাই। কিয়নো আজি ক'ব লাগিব এইটো কথা, কিছুমানে উৎসৱৰ দৰে পাতিব লাগে কাৰণে পাতে, কিন্তু তেওঁৰ যিটো মৰ্যাদা, তেওঁক যেনেদৰে সমাদৰ কৰিব লাগে তেনেধৰণে আমি কৰা দেখা নাই। আৰু ৰাতিৰ যিটো বিচিত্ৰণৰ অনুষ্ঠান হয়, আমাৰ যিটো কলা কৃষ্টি আছে তাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। কিন্তু কিছু কিছু ঠাইত দেখা যায় বিজতৰীয় সংস্কৃতিৰে এই উৎসৱটো পালন কৰা হয়। অসমীয়া বৃহত্তৰ অসমীয়া জাতি আমি গঠন কৰিছোঁ, কিন্তু কি হ'ল, আমি কি পালোঁ? আমাক এটা সামান্য স্থান দিবলৈও পাহৰি গ'ল অসম চৰকাৰে। আজি অসম চৰকাৰে কি কৰিছে, চিলাৰায় দিৱস পাতিছে আৰু এটা চাৰে কোৱাৰ দৰে এটা এৱাৰ্ড কৰিছে, এইটো ব্ৰেভাৰীৰ ওপৰত কৰিছে, সাহসিকতাৰ বঁটা দিছে। ঠিক আছে, সাহসিকতাৰ বঁটা দিছে, এয়াই সম্পূৰ্ণ নে? সাহসিকতাৰ বঁটা দিছে, মই মানি লৈছোঁ সাহসিকতাৰ বঁটা দিছে, কিন্তু আৰু কৰিবলগীয়াতো আছে। কিন্তু কৰিছেনে? আপুনি চাওক, যুদ্ধ হয়, যুদ্ধ হ'লে মানুহ মৰে, নৰসংহাৰ হয়, কিন্তু চিলাৰায় এনেকুৱা এটা যোদ্ধা আছিল, এনেই যোদ্ধা আছে যি মানুহ বা নৰসংহাৰ কৰি কোনো যুদ্ধ জয় কৰা নাই। যুদ্ধ হৈছে, যুদ্ধ হৈ আছে, অমুক ৰজা আহিছে, মানে তমুক ৰজা আহিছে, যুদ্ধ কৰিছে, জয় কৰিছে, নৰসংহাৰ কৰিছে, কিন্তু চিলাৰায়ে যেতিয়া যুদ্ধ কৰিবলৈ গৈছে নৰসংহাৰ হৈছেনে? নৰসংহাৰৰ কোনো ব্যাখ্যা আছেনে? নাই, আপোনালোকে নাপায়। তেওঁ যি সমৰ কৌশল, সেই সমৰ কৌশল ইমানেই উৎকৃষ্ট, যি সমৰ কৌশলৰ জৰিয়তে তেওঁ গোটেই অসমৰ বা বংগৰ অঞ্চলসমূহ জয় কৰিবলৈ সক্ষম হৈছিল।